হেল্ল' ফ্ৰেণ্ডছ, আজি আমি কথা পাতিম ৱৰ্ল্ডৰ টপ 10 কামাণ্ডো ফ'ৰ্চৰ বিষয়ে। পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশৰে হাতত নিজা নিজা আৰ্মি ফ'ৰ্চ আছে, নিজা নিজা স্কিল আছে আৰু ইয়াতকৈ কিছুমান ডেঞ্জাৰাছ মানুহ আছে যাৰ শক্তি দেখিলে হয়তো আপুনি অবাক হৈ পৰিব। আচলতে যাক আমি কামাণ্ডো বুলি ক'ব পাৰোঁ। জেনেৰেলি 1000জন মানুহৰ ভিতৰত একজন আৰ্মি ওলায় আৰু তেনেকুৱা 1000জন আৰ্মিৰ ভিতৰত একজন কামাণ্ডো ওলায়। আৰু সেই কামাণ্ডোজন কেনেকুৱা মানুহ হ'ব আপুনি নিশ্চয় গমেই পাইছে। ৱৰ্ল্ডৰ টপ 10 ফ'ৰ্চৰ ভিতৰত 10 নম্বৰত আহে আলফা গ্ৰুপ ৰাছিয়া। ই এক ৰাছিয়াৰ অন্যতম কামাণ্ডো ফ'ৰ্চ হয় আৰু ইয়াৰ গঠন হৈছিল 28 জুলাই 1974। 9 নম্বৰত হয় GIS ইটালী। ইয়াক জেনেৰেলি কাউণ্টাৰ টেৰৰিজিম অপাৰেশ্যন কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ই অত্যন্ত সফলতাৰে ইয়াক সম্বোধন কৰে। আঠ নম্বৰত আহে নেভি চিল USA। USAৰ বিভিন্ন কাউণ্টাৰ টেৰৰিজিম অপাৰেশ্যন আদিৰ কাৰণে ইয়াক ইউজ কৰা যায় আৰু এইবিলাক কামত অত্যন্ত পাকৈত। ই বায়ু, পানী, মাটি সকলোতে নিজৰ বীৰত্ব দেখাব পাৰে আৰু যিকোনো অপাৰেশ্যন ইয়াৰ কাৰণে বহুত ইজি হৈ পৰে। আৰু ওছামা বিন লাডেনক হত্যা কৰোঁতেও এইটো ফ'ৰ্চে একশ্যন লৈছিল আৰু অপাৰেশ্যনটোক এইটো ফ'ৰ্চে ছাকচেছ কৰিছিলে। 7 নম্বৰত আহে ব্ৰিটিছ স্পেচিয়েল এয়াৰ ছাৰ্ভিচ। এইটো হৈছে ব্ৰিটিছৰ স্পেচিয়েল ফ'ৰ্চ। ইয়াক জেনেৰেলি ছাজ বুলি কোৱা হয় আৰু বিভিন্ন টেৰৰিজিম অপাৰেশ্যনত ইয়াক ইউজ কৰা যায়। আৰু 6 নম্বৰত আহে জইণ্ট ফ'ৰ্চ টাস্ক 2 অৰ্থাৎ JTF2। ই হৈছে কানাডাৰ স্পেচিয়েল কামাণ্ডো ফ'ৰ্চ আৰু ইয়াক দেশৰ বিভিন্ন ধৰণৰ কাম কাজত নিয়োগ কৰা যায়, যেনেকৈ কাউণ্টাৰ টেৰৰিজিম অপাৰেশ্যন নাইবা টেৰৰ এটাক নাইবা আভ্যন্তৰীণ যিকোনো পৰিস্থিতিত ইয়াক ইউজ কৰা যায় আৰু ই বিভিন্ন ধৰণৰ অপাৰেশ্যন কম সময়তে আৰু নিপুণভাৱে ইয়াক পৰিসমাপ্তি ঘটায়। আৰু ইয়াৰ পিছত যিখিনি আছে আমাৰ পাৰ্ট 2ত জনোৱা হ'ব। যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিলে তেতিয়াহ'লে এই ভিডিঅ'টো এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।